বুধবাৰ কাকপথাৰৰ ড্ৰাগছসহ ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ লগতে আটক 3জন। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীয়ে ড্ৰাগছসহ 3জনক আটক কৰিছে। কাকপথাৰ থানাৰ উপ পৰিদৰ্শক মনোজ ফুকনৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেলি কাকপথাৰ গন্দৈগুৰিৰ পৰা ড্ৰাগছসহ 3জন ড্ৰাগছ পেডলাৰক আটক কৰে। আটক কৰা লোককেইজন হাকহাতী নেপালী গাঁৱৰ দিলীপ পুৰী, হাকহাতী পথাৰ গাঁৱৰ কুমাৰ ভাণ্ডাৰী আৰু ডিৰাক তৰাজনীয়া গাঁৱৰ মণিৰাম হাজৰিকা। উদ্ধাৰ হৈছে 4টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 5টা মোবাইল আৰু এখন মাল্টিকাৰ। গাড়ীখনৰ নম্বৰ হৈছে AS23D4932। উল্লেখ্য যে দিলীপ পুৰী ডিৰাক চাৰিআলিৰ এখন ফাৰ্মাচীৰ স্বত্বাধিকাৰী। এই দিলীপ পুৰীয়ে নিয়মীয়াকৈ বিনা প্ৰেছক্ৰিপশ্যনত ফাৰ্মাচীত নিচাযুক্ত টেবলেট বিক্ৰী কৰি অহাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। ডিজিটেল ডেস্ক নিউজ টাইম। বুধবাৰ কাকপথাৰৰ ড্ৰাগছসহ ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ লগতে আটক 3জন। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীয়ে ড্ৰাগছসহ 3জনক আটক কৰিছে। কাকপথাৰ থানাৰ উপ পৰিদৰ্শক মনোজ ফুকনৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেলি কাকপথাৰ গন্দৈগুৰিৰ পৰা ড্ৰাগছসহ 3জন ড্ৰাগছ পেডলাৰক আটক কৰে। আটক কৰা লোককেইজন হাকহাতী নেপালী গাঁৱৰ দিলীপ পুৰী, হাকহাতী পথাৰ গাঁৱৰ কুমাৰ ভাণ্ডাৰী আৰু ডিৰাক তৰাজনীয়া গাঁৱৰ মণিৰাম হাজৰিকা। উদ্ধাৰ হৈছে 4টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 5টা মোবাইল আৰু এখন মাল্টিকাৰ। গাড়ীখনৰ নম্বৰ হৈছে AS23D4932। উল্লেখ্য যে দিলীপ পুৰী ডিৰাক চাৰিআলিৰ এখন ফাৰ্মাচীৰ স্বত্বাধিকাৰী। এই দিলীপ পুৰীয়ে নিয়মীয়াকৈ বিনা প্ৰেছক্ৰিপশ্যনত ফাৰ্মাচীত নিচাযুক্ত টেবলেট বিক্ৰী কৰি অহাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। ডিজিটেল ডেস্ক নিউজ টাইম। কাকপথাৰৰ ড্ৰাগছসহ ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ লগতে আটক 3জন। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীয়ে ড্ৰাগছসহ 3জনক আটক কৰিছে। কাকপথাৰ থানাৰ উপ পৰিদৰ্শক মনোজ ফুকনৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেলি কাকপথাৰ গন্দৈগুৰিৰ পৰা ড্ৰাগছসহ 3জন ড্ৰাগছ পেডলাৰক আটক কৰে। আটক কৰা লোককেইজন হাকহাতী নেপালী গাঁৱৰ দিলীপ পুৰী, হাকহাতী পথাৰ গাঁৱৰ কুমাৰ ভাণ্ডাৰী আৰু ডিৰাক তৰাজনীয়া গাঁৱৰ মণিৰাম হাজৰিকা। উদ্ধাৰ হৈছে 4টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 5টা মোবাইল আৰু এখন মাল্টিকাৰ। গাড়ীখনৰ নম্বৰ হৈছে AS23D4932। উল্লেখ্য যে দিলীপ পুৰী ডিৰাক চাৰিআলিৰ এখন ফাৰ্মাচীৰ স্বত্বাধিকাৰী। এই দিলীপ পুৰীয়ে নিয়মীয়াকৈ বিনা প্ৰেছক্ৰিপশ্যনত ফাৰ্মাচীত নিচাযুক্ত টেবলেট বিক্ৰী কৰি অহাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। ডিজিটেল ডেস্ক নিউজ টাইম। আমাৰ মঞ্চ নিৰপেক্ষ কণ্ঠ। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি দিম শুদ্ধ আৰু নিৰপেক্ষ খবৰ। সৰ্বহাৰাৰ অভাৱ অভিযোগ নিষ্পত্তি কৰাই আমাৰ লক্ষ্য। আপোনাৰ প্ৰতিটো সমস্যা চৰকাৰ প্ৰশাসনক দৃষ্টি কৰোৱাত আমি দায়বদ্ধ। অভিযোগৰ সত্যতা নিৰূপণ কৰা আমাৰ নহয়, আইনৰ দায়িত্ব। নিৰ্ভীক নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰে চাই থাকিব আপোনাৰ প্ৰিয় ডিজিটেল চেনেল নিউজ টাইম।